বন্ধুসকল, আশা কৰোঁ সকলোৱে কুশলে আছে। বন্ধুসকল, আজি মই মন সম্পৰ্কে দুষাৰমান ক'ম বুলি ভাবিলোঁ, শুনিবচোন। মন, অশান্ত সাগৰৰ বিচৰণকাৰিকা মন, মনুষ্যৰ মাজত ক্ৰিয়া কৰি থকা অনুভূতি মন, কেতিয়াবা বিশালতাৰ মাজত যাক ধৰি ৰাখিব নোৱাৰো মন, হঠাৎ দূৰ দূৰণিলৈকে অথবা কোনোবা অচিন হৃদয়ৰ বা অচিন চহৰৰ মাজত উৰি থকা চৰাইবিধ মন, সৃষ্টিৰ অন্তৰালত চিৰমঞ্চিত প্ৰতিদান দিয়া যন্ত্ৰবিধ মন, একোজন ব্যক্তিৰ লগত অংশগ্ৰহণকাৰী ৰূপত থাকে মন। মনে কথা কয়, মনে শান্তি দিয়ে, কেতিয়াবা মন দুৰ্বল হয়, মন ভাগে, মনে বিষাদৰ লগ লাগে। সুস্থ হওক, সদায় সুস্থ কৰি ৰাখক মনৰ বিশালতাক, সান্তনা আৰু আস্থা সংগী কৰি দুৰ্বলতাক আঁতৰাই সৃষ্টিৰ দিশে, ভাল কৰ্মৰ দিশে আগুৱাই যাওক মন। ধন্যবাদ। নিজে কাম কৰি হেৰাই যোৱা বাট আছো বিচাৰি আগৰ কথাবোৰ দি পাহৰি মোৰ